জেকে আৰু আজি আছে আমাৰ বিহু অৰ্থাৎ 3 তাৰিখে হয় আমাৰ বিহু খানপাৰা বাগী উদযাপন সমিতি আৰু আমাৰ ঘৰৰ ওচৰতে আছে পেণ্ডেল গাইছ পেণ্ডেল আহিব বিহু চাব হৈছে আমাৰ মঞ্চ মানে য'ত পেণ্ডেল কাঠা হৈছে আজি য'ত বিহু হ'ব তাৰ কাৰণে এখন প্ৰস্তুতি চলি আছে আমাৰ মঞ্চ আৰু এই মঞ্চখন মানে চাওক মানে ডেক'ৰেশ্যন বেছি কৰা নাই কৰিব হয়তো আজি গধূলা ফাংচন আছে প্ৰগ্ৰাম আছে তো সেইকাৰণে ডেক'ৰেশ্যন গধূলা কৰিব এতিয়া চিম্পল কৰি থৈ দিছে আৰু বেয়া নাপাব গাইছ চিম্পল আহিব গাইছ খানপাৰাত 3 বহাগ আমাৰ পেণ্ডেল আৰু গাইছ প্ৰথমটো বহাগ জুবিন দাৰ অবিহনে গাইছ এনে ফিলিং বেয়াই লাগি যায় মানে জুবিন দাৰ ন্যায় কেতিয়া পাব গাইছ সকলোৱে প্ৰাৰ্থনা কৰিব যে জুবিন দাৰ ন্যায় পায় আৰু এইখন হৈছে আমাৰ ষ্টেট ডেক'ৰেশ্যনটো কৰা হোৱা নাই গতিকে আমি ফাইনেল লুকটো আমি দেখুৱাম গতিকে অলপ দেৰিকৈ মানে গধূলা ফাংচন আছেতো দেৰিকৈ আমি দেখুৱাম আপোনালোকে চাই থাকিব এই ভিডিঅ'টো এইখন হৈছে আমাৰ মঞ্চ গতিকে এইটো আমাৰ পেণ্ডেল মানে ইয়াত বৰষুণ মানে বতৰ বেয়া হ'লেও মানে একো দিগদাৰ নাই য'ত আমাৰ এয়া খানপাৰা ঘৰত টিং আছে এয়া মাটি টিং মানে কি ক'ব গাইছ ব্যৱস্থা কৰিছে আজি বিহু কি খবৰ বিহুৰ খবৰ চাফাই অভিযান চলি আছে নতৰাজটো এনেকৈ হেৰুল কি কবি বিহু আজি আৰু এবেগো আমাৰ চাফাই কাম কৰি আছে আৰু এবেগে পেণ্ডেল গাইছ এবেগে মই নতৰাজটো সেয়া কৰি কাম চলি আছোঁ বিহুৰ কাৰণে গাছ বিহু চিহু আহিব চাব গাইছ কাম ফাইনেল লুকটো দেখুৱাম অলপ পিছত তো গাইছ এই চাইডে পতাকা উত্তোলন কৰি আছে আৰু এবেগে আছে ৰাতুলদা কি খবৰ এবেগে বিহুৰ প্ৰস্তুতি হাই ফাই এছ এইগিলা আমাৰ মানে আমি কাছা ধোৱা নাই সেইকাৰণে এনেকৈ আছোঁ নমস্কাৰ বিহুৰ কেনেকুৱা খবৰ বিহুৰ ভালে তোমাৰ কেনেকুৱা আমাৰো ভাল ঠিক আছে আজি মাংস বনাবি না হয় তো বেগেছে আনন্দদা বিহুৰ খবৰ কেনেকুৱা বিহুৰ প্ৰস্তুতি একদম মজা কাৰণ আজি বহাগত জুবিন দা নাই সেইটোৱে দুখ ন্যায় দিব নাই বিজেপি ন্যায়টো আমাক লাগিবই জোৱান দিব্যা কি খবৰ ভালে পেণ্ডেল কি ঠগ হৈছে তেনেহ'লে মালিক এটাই বিৰাট পইচা মাল আছে সেইকাৰণে ইয়াৰ বস্তু ফ্ৰীতে দিছে হয় না খেলা আৰম্ভ হৈ গৈছে এই চাইডে আমাৰ উঠাবা এই চাইডে আৰু এই চাইডে খেলছিল আৰু মানে কি হ'ল হাল্লা লাগছি না হাৰি এই চাইডে উঠাবা আজি কি খেল পাইছা পানী মানে তেখেতক আমি বিতৰণ অনুৰোধ জনাইছোঁ তেখেতে নিজৰ নামত আমাৰ বিভাগীয় সম্পাদকলৈ জমা দিয়ে ফাইনেল হ'ল আৰু এই চাইডে আমাৰ মঞ্চ কাৰ্যালয় আৰম্ভ হয় কিবা কবি আমাৰ 26তম হয় বহাগী উৎসৱ উদযাপন সমিতি আমাৰ 26তম হয় আমি 26 বছৰে এনেকৈ ৰাইজৰ সহায় সহযোগিতা লৈ পেলাই অনুষ্ঠান কৰি আছোঁ এইবাৰো আমি অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাত ৰাইজৰ সহায় সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিছোঁ গাইছ দেখলি না আমাৰ বিহুৰ জোচ মানে কি জুবিন দা নাই না জুবিন দাৰ বিষয়ে কি কবি বহাগৰ কথা বুলি জুবিন দাৰ কথা মনলৈ আহে কিন্তু তথাপিও আমাৰ সাংস্কৃতিক যিটো
বড়োৰ সাংস্কৃতিকটো বজাই ৰখাৰ আপোনালোকে জুবিন দাকটো আমি নহ'লে বিহু পাতিবই নোৱাৰোঁ। তথাপিও সাংস্কৃতিকটো আমি অসমীয়া সংস্কৃতি যিটো বিহু আমাৰ অসমীয়া জাতিৰ উৎসৱ, এইটো অনুষ্ঠানটো আমি ৰাখিব লাগিব। কিন্তু এই সময়তে আৰু জুবিন দালৈ আমাৰ একাঞ্জলি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। জয় জুবিন দা। জয় জুবিন দা গাইজ। আৰু এইভাগে চলি আছে ফটো ষ্টাইল। দলটির প্রচলন করে রাখা হয়েছিল আর দলটি প্রচলন করে এই বন্ধু আবার দলটির প্রচলন আমার বিচিত্র উপকারী আর দলটি প্রচলন চলি আছে মানে এই চাইডে আমাৰ পিঠা কাটি আছে, এই চাইডে আমাৰ দৰ্শক, এই চাইডে এই চাইডে পিঠা কাটিব মানে মাংস এই তোমার দাঁড়িয়ে বাবা এই দাঁড়ি অ্যাসিস্ট্যান্ট জেনারেল সেক্রেটারি কোন কলেজৰ সিটি কমার্স কলেজ কোন কলেজৰ সিটি কমার্স কলেজ হ্যাঁ? অমৃতচন্দ্র দাকুরিয়া বাণিজ্যিক মহাবিদ্যালয় বিয়া বাচ্চা নাই বিয়া বাচ্চা না পাতা Say